এতিয়া যাবলৈ ৰেডি হ'লো, বস্তু বাহিনীবিলাক ওলাই লৈছোঁ এনেকৈ। আৰু এয়া দেখিছে নহয়, আমাৰ টুকুচানাটো সেইখন বোলে তাৰ বিচনা হয়, সিটো বোলে তাৰ ঘৰ হয়। কৈছে সেইটো মামী মোৰ ঘৰ হয়, মানে এইবিলাক দেখিছে নহয় জংঘল কৰি থৈছোঁ। মানে আমাৰ যোৱা টাইম আহিলে যিহেতু আৰু সেই বুলি পেকিঙত লাগিছিলোঁ একদম। মই পেকিং কৰা নাছিলোঁ, হাজবেণ্ডে পেকিং কৰি আছিলে। আৰু পেকিঙৰ মাজতে আমাৰ টুকুচানাটোৰ সৰু সৰু চেণ্ডেলবিলাক দেখিলোঁ, 7 মাহৰ 6 মাহৰ এবছৰৰ। তাকে দেখি ইমান ভাল লাগিলে মনটো। অকণমান ৰাতিৰে মাংস আছিলে বনোৱা, ভাবিছোঁ তেনেকৈ খাম আৰু। আমাৰ এইটো বদমাছ চলিটো ক'ত গ'লনো, পলাল নে? আমাৰ এইটো বদমাছ চলি হয়। দেখিছে কোনোবাই ইমান কান্দে মানে কৈনো। মই ভিডিঅ' কৰি দেখাই দিওঁ ৰ'বা, দেখাই দিছোঁ ৰ'বা। পেকিংবিলাক ইমান দেখাই নাথাকিলোঁ, একদম পেকিং কৰিয়ে যেতিয়া দেৰি হ'ল ভাত বহাই দিছোঁ আৰু ৰুমটো একদম খালী খালী লাগি গৈছে। মোৰ তলতে বস্তুবিলাক নমাই ৰাখিছোঁ, বিচনা যিমান কাপোৰ কানি আছিল মানে পেকিং কৰি বাহিৰ কৰিলোঁ, যিহেতু কোৱাৰ্টাৰটো আমি জমা কৰিব লাগিব। আৰু মই এইপিনে চব্জি বনাই আছিলোঁ, লগতে এটা ভিডিঅ' বনাই ৰাখিলোঁ। কাৰণ ভিডিঅ' বনোৱাৰ কাৰণ কি হ'ল, ইমান বছৰে থাকিলোঁ এটা ৰুমত, মানে নিজৰ ঘৰৰ নিচিনা হৈ পৰিছিলে। ইমান 3-4 বছৰ সৈতে আছিলোঁ, সেই বুলি ভাবিছোঁ এটা মই ভিডিঅ' বনাই লগত লৈও যাম আৰু ইউটিউবৰ জৰিয়তে মই সদায়ৰ বাবে ৰাখি থৈ দিম, সেই বুলি ভিডিঅ'টো বনাই ৰাখিছিলোঁ। মনটো বহুত বেছি বেয়া হৈ আছিলে, তাৰে মাজতে আৰু কামখিনিও খতম কৰিব লাগিব। আৰু এয়া মই মিক্স চব্জি বনাইছিলোঁ লগতে। ভাত পানী খাই মেলি একদম ৰুম দুটা ভালকৈ চাফ চাফাই কৰি দিলোঁ, বস্তু যিমান আছিলে চব ওলাই বাহিৰ কৰিলোঁ। আৰু ৰুম দুটা খালী হোৱা দেখি মোৰ মনটো একদম কিবা বেয়া লাগি গৈছিলে। কাৰণ যেতিয়া আহিছিলোঁ এনেকৈ খালী আছিলে, তাৰপিছতে আমি বস্তু ভৰালোঁ, নিজৰ ঘৰৰ নিচিনা সজাই ৰাখিছিলোঁ, থাকিছিলোঁ, খাইছিলোঁ, বনাইছিলোঁ, কিমান যে ফূৰ্তি কৰিছিলোঁ। আজি সেই দুটা ৰুম এৰি যাব লগা হ'ল বাবে বহুত দুখ আৰু মনত। আৰু বস্তু বাহিনীবিলাক ওলাই দিলোঁ আৰু কিনো কৰিব আৰু যাবই লাগিব যিহেতু, আৰু একে জেগাত থাকিব নোৱাৰোঁ। আৰু এয়া পেকিংবিলাক আনিছোঁ, বেলেগৰ ৰুমত আছিলোঁ মানে আমি ৰাতিটো, যিহেতু আমাৰ কোৱাৰ্টাৰটো জমা কৰি দিলোঁ। সেই বুলি আমাৰ ফ্ৰেণ্ডৰ ৰুমত আহিছিলোঁ, ৰাতিৰ 12টাই বাজি গ'ল এইবিলাক চাফ চিকুণ কৰাওঁতে অকণমান। ভাত পানী খোৱাটো আজি আমাৰ দেৰি হৈছিল, সেই বুলি অকণমান বহিলোঁ। আৰু আমাৰ টুকুচানাটোক দেখিছে, মোক ক'ব দিছে মোবাইল নাচাবা মামী, চকু বেয়া হৈ যাব, সেইবাবে বেণ্ডেজ লগাই দিছে মোক। আৰু এতিয়া গৈছে পাপাৰ ওচৰত, তাৰ পাপাকো কৈছে তোমাৰ মোৰ চকু বেয়া হৈ যাব, বেণ্ডেজ যে মনত পৰিব ন এইবিলাক ঘৰ যোৱাৰ পিছত। সেই বুলি ভিডিঅ' বনাই ৰাখি থৈ দিছিলোঁ, আৰু যিহেতু সদায় চাব পাৰোঁ আৰু পিছলৈ যাতে এইবিলাক চাই কিনে হাঁহি ধেমালি কৰিব পাৰোঁ, সেই বুলি মই ভিডিঅ' বনাই ৰাখি থৈ দিছিলোঁ। এয়া আকৌ নেক্সট মৰ্ণিঙৰ ভিডিঅ' হয়, যিহেতু আৰু কোৱাৰ্টাৰবিলাক খালী কৰিছোঁ, আজি যাবলৈ লাগিব। সেই বুলি আজি ভাত সাজ বনালোঁ লাষ্ট বুলি। এতিয়া যাবলৈ ৰেডি হ'লোঁ, বস্তু বাহিনীবিলাক ওলাই লৈছোঁ এনেকৈ। এয়া দিল্লী ষ্টেচন পাই গ'লোঁ এতিয়া আমি, ট্ৰেইন আহাক ৰখি আছোঁ এতিয়া। এতিয়া আমি বহি আছোঁ, একদম মানুহজনে চাব গৈছে আৰু কিবা মানুহ পাওঁনে। এতিয়া ট্ৰেইনৰ ভিতৰত সোমাইছোঁ, বেছি ভিডিঅ' বনাই থকা নাছিলোঁ, দেৰি হৈছিলে, আমাৰ ৰাতি 11:40 ট্ৰেইন আছিলে। সেই বুলিয়ে আৰু বেছি ভালকৈ দেখাই নাথাকিলোঁ, আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ। যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰু কালি ট্ৰেইনৰ যাত্ৰাৰ ভিডিঅ' আহি আছে, আজি আৰু এইখিনিতে ৰাখিলোঁ আৰু কেইকপিমান ফটো শ্বেয়াৰ কৰি দিছোঁ। বাই বাই, তেতিয়ালৈকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।